ओ मेरे रांझे बता दे मेरी गड़बड़ी, कर ले मुखबरी ना कर जोरा जोरी, ऐसी प्रीत मेरी है निगोड़ी चुलबुली, करे जो झकझोरी क्यों ना। सूरज की किरणें आने दे मेरे मीत, अब चल जाने दे जो भी बीत, ओ जग ताने दे उनकी सुने ना। देखो सावन आए रे मन हंसाए मितवा, और सारी उम्र ना गवा दे मितवा, क्यों सोचे बादल खरे हैं जबकि वो तो। गुड मॉर्निंग गाइस, नमस्कार एंड वेलकम बैक टू माय यूट्यूब चैनल অসমীয়া ব্লগছ। फ्रेंड्स बहुत दिन मूरत मैं बर्तमान लांगटा हो आसो, सब माने डाबल मिनिंगत ना। मैं এইকেইডাল খুৰৰ কাৰণে লাংটা হৈ থাকা বুলি কৈছোঁ, বেলেগটো আগতে ভাববা নালাগে। চব মানে বেয়া বস্তু মানে মাথাতে ভাবা হয় না। এতিয়াতো বেছি দেৰি নকৰোঁ আৰু থামনে চাইতো গম পাইছে কি হ'ব। আমাৰ কলেজতো হ'ব মানে প্ৰাক্কন মানে এনিমে ফেষ্ট হ'ব, তাৰপিছত আৰু ডিজি আছে কিবা কিবি আছে। সেইকাৰণে এই দুটা এফালে ওলাই আছে, মই একদম ওলাই চলে ৰেডি ধুনীয়াকৈ। এতিয়া আৰু বেছি দেৰি নকৰোঁ, উঠলোঁ, উঠি কিনে এতিয়া ক'ৰবাত কিবা খাওঁ, খাই চাই লৈ কিনে ধুনীয়াকৈ কলেজ যাব অলপ। আৰু গাইছ এতিয়া বৰ্তমান ভিতৰত মানে কলেজৰ ভিতৰত সোমাই আছোঁ আৰু চব এইফালে যাই আছে। হা বহুত বৰ কি নিজৰ কলেজত তেনেকুৱা নেকি? ভাল মইতো সেইকাৰণে একো ৰেজিষ্ট্ৰেশ্যন কৰাই নাই। আৰু গাইছ তাতে মানে এইবিলাক মনষ্টাৰ সেই দি আছিলে, যাই কিনে ধুনীয়াকৈ লৈ আহিলোঁ। আৰু গাইছ এতিয়া মানে কলেজৰ ভিতৰত দেখি আহিলোঁ বৰ্তমান, আৰু এইটোতো দিছিল তাৰ পৰাই খাই আহিলোঁ। এতিয়া চবেই এনকি আছে এইফালে সেই আৰু বৰ্তমান মানে কি আছিল চবেই মানে এতিয়া কষ্ট কৰাগিলা আপিগিলা ক'ত আছে কচোন? ইফালে আছে তই যোৱা নাই যে? মই যাম কিন্তু এতিয়া দিন আপিগিলাক চাব যাবনে নাই? মই নাচাওঁ দিয়া কিয়, মইতো এতিয়া যাম গাইছ, ধুনীয়াকৈ যাম তাতে ভিতৰত দেখাই আছোঁ। তাৰপিছত কোন কি ড্ৰেছ পিন্ধিছে তাত থাম্বনেইল এখনো মাৰিব লাগিব দেচোন, ধুনীয়া হ'ব না। ইয়াতে মানে চব কিছুমান দোকান দিছে মানে বাহিৰৰ বেলেগ বেলেগ এইবিলাক। দাম কিনিছে কি বস্তু? বহুত দাম হয় না? বৰ্তমান তাৰ পৰা এতিয়া ওলাই আহিলোঁ অলপমান, মানে ৰাতিৰ পৰা যাতে একো খোৱা নাই আৰু একদম মানে ঠাণ্ডা ঠাণ্ডা কিবা এটা খাই দিওঁ ধুনীয়াকৈ। আৰু ফাৰ্দিন আজি ডেন্স কৰিব পাৰিম, ডেন্সৰ কথা কি ক'বা তুমি? কৰিবা নে নাই? চাওঁ নহয়, কৰিবই লাগিব। আৰু গাইছ কোনে যাবা নাই? যাবা দিব, চবেই দিব গাইছ। বাহিৰত লৈ যাই লওঁ, এতিয়া ভোক লাগছে, কিবা এটা খাই লওঁ। আৰু গাইছ এতিয়া আমি ধুনীয়াকৈ আহিলোঁ দোকানত, কুৰকুৰিত চাট অৰ্ডাৰ দিছোঁ, তাৰপিছত ৱাই চাট, তাৰপিছত আৰু ফাৰ্দিনে লৈছে এই আহি লওক, আহি কিনে ইয়াতে খাই লওঁ অলপমান। আৰু ৰাতিপুৱাৰ পৰা যাতে একো খোৱা নাই, জানো জাংছে খাই আছোঁ, মানে একো ভাল বস্তু খোৱা নাই, উপায় নাই, এইখিনি মেইন খাব লাগিব। আৰু তুমি কি ডেন্স কৰিবৰ কাৰণে ধুনীয়াকৈ অলপমান সেই হ'বা নেকি? এনাৰ্জি লাগে নেকি? ফূৰ্তি কৰা চলিছোঁ, বেছি দেৰি নকৰোঁ গাইছ। এতিয়া বনাই আছে এইফালে, ধুনীয়াকৈ খাই লওঁ। আমাৰ খানা আহি গ'ল, এতিয়া ধুনীয়াকৈ এইখিনি খাওঁ আৰু যাওঁ আৰু ভিতৰত। এতিয়া গাইছ সৰুকৈ ৰেপ এটা ধুনীয়াকৈ আপোনালোকে চাই লওক। এটা বেমাৰী আছে, এই বেমাৰী ই ডেন্স কৰিলে, ডেন্স কৰি কিনে এতিয়া বোলে তাৰ বোলে চব বোলে ব্লাৰ দেখি আছে, সেইকাৰণে বোলে তাক থৈ আহিব লাগে মোৰ ৰুমত। এতিয়া তাক থৈ আহিব ৰুমত আৰু আহিম, এই ভাল লাগি আছে, এনজয় কৰি আছোঁ এতিয়া ধুনীয়াকৈ। আৰু এতিয়া ডিজে আহিব জানো নাই? হ'লেও তোমাৰ আৰু কাম নাই নেকি? খাব লাগিব তোমাৰ, সেইখনতে গেছি যোৱা দে গাইছ, বেছি একো নকওঁ। এতিয়া এক থৈ আহোঁ ৰুমত আগতে গাইছ। আহিলোঁ এক থবৰ কাৰণে ই গেল বেমাৰীটো। এতিয়া মই ধুনীয়াকৈ কলেজক লাগি যাওঁ, কলেজক চাওঁ আৰু কি হ'ব। আৰু আজি ঘৰত যোৱাৰ কথা আছে, ব্লগটো মানে ইমান লাম্বা নহ'লেও কি কৰোঁ কি নকৰোঁ আপোনালোক চব দেখাই আছোঁ অলপ।
আৰু গাইজ বৰ্তমান তাৰ পৰা আহিপালোঁ মই ধুনীয়াকৈ ৰুম এতিয়া মানে ইয়াতে ধুনীয়াকৈ ৰেডি হৈ গ'ল মানে ৰাতিপুৱাৰ পৰা যাতে একো খোৱা নাই আমি সুধা চাট খাই জিন্দা হৈ আছোঁ আৰু ঠাণ্ডা খাই কিনে জিন্দা হৈ আছোঁ সেইকাৰণে এতিয়া ভাবছোঁ কিবা বাহিৰত যাওঁ তিনিও কিবা খাই লওঁ তাতে শেষ হ'লে ভাল লাগিল আৰু মানে সেইখিনি মানে ক্লিপ বেছি দিব নোৱাৰিলোঁ কাৰণ মানে নিজেও এনজয় কৰি আছোঁ বহুত দিন কৰা নাই আৰু ব্লগটো দিয়া নাছিলোঁ কাৰণে মানে অলপ বনালোঁ আৰু মই যে কৈছিলোঁ প্ৰেংক কৰিম বহুত কাহিনী অলপমান দেৰিকৈ কৈ আছোঁ মানে এতিয়াই কৈ দিওঁ যি নহওক সেই হৈ আছে বৰষুণ বতৰ আপিগিলা ৰাস্তাত নলে আপিগিলা যেতিয়া ৰাস্তাত নলে কি মই গৰু ছাগলৰ লগত প্ৰেংক কৰিম নেকি ৰাস্তাত যাই কিনে আই লাভ ইউ প্ৰেংক গৰু ছাগলতো কৰিব নোৱাৰোঁ না আপিৰ লগতে কৰিব লাগিব আপি যদি নাই বৰষুণত নলে মই কি কৰিম সেইকাৰণে অলপমান ডিলে কৰিলোঁ বস্তুটো এতিয়া ধুনীয়াকৈ আমি কিবা খাব যাওঁ তাৰপিছত দেৰিকৈ লগ পাই চ' গাইজ আহি আছিলোঁ সিহঁতক কুকুৰ দুটা খাবৰ কাৰণে এক লগত লৈ আহিলোঁ ভাবছোঁ কিবা খাওঁ ধুনীয়াকৈ এতিয়া বৰ্তমান আমাৰ গাড়ীত তেল শেষ হ'ল সেইকাৰণে বটল চটল লৈ কিনে মোৰ লগত খোজকাঢ়ি থাক কাকলৈকে খোজকাঢ়িম তহঁতে হৈছে মোৰ লগত খাবাই তহঁতে খোজকাঢ়িব লাগিব হয় নে নাই খোজকাঢ়ি থাকা এতিয়া মোৰ বটল চটল লগত নাই একো মনত নাই গাড়ী থৈ আহিছোঁ কৰা মাৰা চলাম সেই কথা গাড়ী কিবাকৈ পাই নিলে মানে এতিয়া পাই গ'লোঁ এতিয়া তেল দিব আৰু এতিয়া ভৰাই লওঁ তেলটো মানে বটলত দেচোন গাড়ীটো আনাই নাই লৈ ল'লোঁ আমাৰ এনাৰ্জি ড্ৰিংকটো মানে আমাৰ মানে নহয় দেচোন এইটো মানে গাড়ীৰ এনাৰ্জি ড্ৰিংক আৰু গাইছ ইয়াতে মানে এটা খাই আছে ধুনীয়াকৈ মই তাতে মানে যাই কিনে চেণ্ডউইচ মাৰি আহিলোঁ কি গৰম লাগছিল আৰু মাছ চাছ মাৰি দিছে আৰু গাইছ প্ৰগ্ৰেমটো চব শেষে সেইকাৰণে ধুনীয়াকৈ বেগ চেগ বান্ধি ল'লোঁ আৰু এতিয়া গাড়ীখন বাহিৰতে আছে আৰু এতিয়া ডাইৰেক্ট ৰঙিয়া যাওঁ আৰু ৰঙিয়াটো থাকিম এইকেইদিনমান তাৰপিছত ক'ত যাওঁ তাৰপিছত ক'ত প্লেন হৈ আছে নে ফুৰবা চুৰবা যোৱাৰ তাৰপিছত দেখা যাওক আৰু ক'ত যাওঁ কি কৰোঁ এতিয়াতে মানে বিকাশে থাকিব ফাৰিন আৰু মই এতিয়া বৰ্তমান যাই আছোঁ সেই আৰু এতিয়া বেছি দেৰি নকৰোঁ যাই থাকোঁ ৰাস্তাত আৰু ৰঙিয়াত যাই কিনে কি কৰোঁ ক'ত কি কৰোঁ আপোনালোক চব দেখাই আছোঁ বলক আৰু গাইজ বৰ্তমান আহি পালোঁ মানে তাতে আৰু মানে ব্লগ চব বনাই থকা নহ'ল ডাইৰেক্ট মানে ৰুমৰ পৰা ওলালোঁ ৰুমৰ পৰা ওলাই কিনে ডাইৰেক্ট আৰু আহি গ'লোঁ মানে টলগেট পালোঁ আৰু টলগেটত ধুনীয়াকৈ মানে চাহ খাব ৰখছোঁ আমি চাহটো খাই লওঁ আৰু ইফালে ঘৰতো যাব লাগিব চাওঁ আৰু কি হয় আৰু যদি অলপ ৰাতি আৰু সেইখিনিও মানে দেখাম কিন্তু ব্লগটো বা কিমান টাইম হৈছে গম নাপাওঁ সেইকাৰণে দেখা যাক কি হয় কি নহয় এতিয়া সেই আৰু চাহটো খাই লওঁ ফাইনেলি পালোঁ ৰঙিয়া এতিয়া মানে ধুনীয়াকৈ ফাৰিটো খাব যাই কিনে মই আৰু ঘৰত যাওঁ এতিয়া আৰু ওলা হয়নে নহয় নাজানো আৰু কি হয় কি নহয় আকৌ গম পাত্তা পোৱা নাই এতিয়া ৰঙিয়া পালোঁ ইয়াক খাব যাওঁ এতিয়া সেই আৰু ভাত খাম গাই মই কালি খাই গৈছিলোঁ আজি আৰু খাবাই হ'ল একে কথা খাই যাওঁ চ' গাইজ ফাইনেলি পালোঁ এতিয়া মই ঘৰে চুলিৰ অৱস্থা চাওক পিছফালে টিকনিক আঠা হৈ আছে কেনেকুৱা একদম বেয়া অৱস্থা আৰু মই লগে লগে মোৰ বিচাৰিছে এই বেবী কি হ'ল জমা তাতে যাওক পাকঘৰত যাওঁ ফিৰত যাওঁ দেখিছা কোৱা কাৰণে গুচিও যায় ফুল্লি ট্ৰেইণ্ড আছে গাইজ এতিয়া এইগিলা বাদ দিলোঁ আহি পালোঁ যে ঘৰ কিবাকৈ আৰু ফাংচন চাইটো একদম ফাংচন মানে কি আৰু এইটো এনিমে ফেষ্ট আছিল তাৰপিছত আৰু ৰেপো হ'ল তাৰে পিছত আৰু ডিজেও হ'ল ভাল লাগিল একদম চাই কিনে ধুনীয়াকৈ আপোনালোকক দেখালোৱে এতিয়া বৰ্তমান কেইটামান বাজিল পাচ্ছি আৰু কিবা এটা যি বাচ্ছি চাওঁ এতিয়া অলপমান গা চা ধুই লওঁ ক'ত ওলাই যাওঁ দেৰিকৈ ক'ৰবাত যাওঁ নে নাযাওঁ চাই লওঁ ধুনীয়াকৈ এতিয়া আগতে আহিছোঁ এতিয়া অলপ ফ্ৰেছ হৈ লওক তাৰপিছত দেখা যাক কি হৈ আছে কি নহয় আশা কম আজি বাহিৰত যোৱা হ'লেও চাই থাকচোন ব্লগটো কি বা হয় নাজানো নিজেও নাজানো বনাই আছোঁ স্ক্ৰিপ্টেড নহয় বনাই থাকিব লাগে বনাই আছোঁ বাছ আৰু গাইজ হয়ে দে মানে ক'তো ওলোৱা নহ'ল সেইকাৰণে মানে ধুনীয়াকৈ ঘৰতে অলপ ফ্ৰেছ হ'লোঁ এতিয়া ধুনীয়াকৈ মানে আছোঁ আৰু বহি কিনে এতিয়া মায়ে ভাত দিব ভাতটো খাম আৰু বেছি হাল্লা কৰা নাই ঘৰত কাৰণ মানে ফাদাৰ আহিছে ডিউটিৰ পৰাই গালি খাব লাগিব মই যদি বেছি হাল্লা কৰোঁ সেইকাৰণে মনে মনে কৈ আছোঁ আৰু মাহঁতে ইয়াতে আছে সেই আৰু এইখিনি মানে এনিমে ফেষ্টত যাই কিনে আজি মানে ফাৰ্ষ্ট টাইম আছিল মানে প্ৰাগজ্যোতিষ কলেজত আৰু নেক্সট ইয়েৰ হ'ব পাৰে সেইকাৰণে মানে এইবাৰ মানে ধুনীয়া লাগিল এনজয়টো আমাৰ ধুনীয়া হ'ল লগৰকেইটাৰ লগত আছোঁ তেনেকৈ ইমান ভাল লাগিলে আৰু ধুনীয়াকৈ একদম আৰু সেই আৰু মানে এনেকুৱা টাইপ ব্লগ পাই দেখুৱাৰ বহুত দিন যাতে ব্লগ দিয়া নাছিলোঁ মই সেইকাৰণে ব্লগটো দিলোঁ আৰু প্ৰেংক ভিডিঅ'টো মই কৰিব পৰা নাই কিয় কৰিব পৰা নাই আপোনালোকক কৈছোঁৱে সেইকাৰণে মানে অলপমান ৰখি দিয়ক কৰাটোতো কৰিম এনেও আৰু কিছুমান জেগাটো যাম বুলি ভাবি আছোঁ চাওঁ আৰু একো প্লেন নকৰোঁ ডাইৰেক্ট আনপ্লেন ট্ৰিপছ যাতে ডাইৰেক্ট টাইমত খবৰ হ'ব টাইমত গুচি যাম প্লেন কৰিলে একো নহয় গাইজ লাইফটোত যি লাইফটোত প্লেন কৰা যায় সেইমতে একোৱেই নহয় সেইকাৰণে আশা কৰাই বাদ দিছোঁ চব বাদ দিছোঁ যি হয় টাইমত যি হয় দেখা যাব সেইকাৰণে আৰু এতিয়া আজি বৰ্তমান মই গুৱাহাটীৰ পৰাতো আহিলোঁ আৰু কালি ৰাতিপুৱা মই আৰু গুৱাহাটী যাম হিমাংশুৰ লগত তাৰ এডমিশ্যন আছে এডমিশ্যন কৰাব যাব লাগিব বোলে মানে LCB কলেজত মই যাব লাগিব সেইকাৰণে আজি আহিছিলোঁ মাত্ৰ আৰু কালি যাবই লাগিব সেইকাৰণে বেছি দেৰি নকৰোঁ ঘুমাইছোঁ ভিডিঅ'টো এডিট কৰি কিনে মানে আপলোড দি থৈ দিওঁ ৰাতিপুৱা পাব্লিছ কৰি দিম সেই আৰু এই ভিডিঅ'টো এইখিনিলৈকে আছে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰি দিয়ক আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু তাৰ নতুন ধমাকাদাৰ ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ বহুত সোনকালে মানে কালি দেখা যাওক আৰু কি হয় কি নকৰোঁ অলপ এনজয় কৰিম যে ক'ৰবাত বাহিৰত যাই কিনে সেই আৰু গাইছ বাই বাই